আপোনালোকে মোক এটা কথা কওকচোন, আজিৰ দিনটোত অসমৰ কেবিনেটে সুৰাৰ হোম ডেলিভাৰী দিয়াৰ সিদ্ধান্ত ল'ব লাগে নে ভ্যাকচিন ঘৰে ঘৰে দিয়াৰ সিদ্ধান্ত ল'ব লাগে? মোক এই কথাটো কওক। মই যিদিনাৰ পৰা MLA নিৰ্বাচিত হৈছোঁ সেই দিনটোৰ পৰা এটাই কথা কৈ আছোঁ যে আমাৰ ভ্যাকচিন ঘৰে ঘৰে পোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰত্যেকজন মানুহক ভ্যাকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই যে দৈনিক 3 লাখকে ভ্যাকচিন দিয়াৰ কথা আছিলে সেই শ্লোগান ক'ত গ'ল এতিয়া কেইজন মানুহক ভ্যাকচিন দি থকা হৈছে? ভ্যাকচিনৰ কথা লুকাই গ'ল, কোনেও এতিয়া নকয়। অথচ অসমৰ মানুহে এতিয়াও ভ্যাকচিন ল'বলৈ পোৱা নাই। এইটো COVID-19ৰ ক্ষতিপূৰণ দিব লাগে, মানুহক ক্ষতিপূৰণ দিব লাগে, নহ'লে দেশৰ অৰ্থনীতি ৰাজ্যৰ অৰ্থনীতি ভাগি যাব, ৰাজ্যৰ অৰ্থনীতি ভাগি চুৰমাৰ হ'ব। কিন্তু তাক লৈ কোনো কথা নাই। এতিয়া সুৰাৰ ঘৰে ঘৰে হোম ডেলিভাৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মই ভাবোঁ যে এইটো এটা ধ্বংস হ'বলৈ যোৱা জাতিৰ এটা লক্ষণ। মই অসম চৰকাৰক তেখেতসকলৰ সুমতি উদয় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সুৰাৰ হোম ডেলিভাৰী নহয়, এই মুহূৰ্তত ভ্যাকচিনৰ হোম ডেলিভাৰী ব্যৱস্থা গ্ৰহণ কৰা হওক।